Hey everyone, কি খবৰ আপোনালোকৰ আকৌ আহিছে এটা ভিডিও লৈ আশা কৰো আপোনালোক সকলো ভালে আছে দেখিছানে কি টেস্টি মায়ে বনাই আছে আজি আলু কাটলেট কব পাৰি আৰু বা চপু কব পাৰি তো আলুখিনি বইল কৰি আপোনাৰ পিয়াজ কাটি মাখি লৈছে মছলা দি তাৰ পিছত তেলত পিয়াজ কাৰি পত্তা বিলাহী দি ভাজি সুজি ভাজি এখিনি আলুখিনি দি দিছে তাৰ পিছত এনেকে ধুনিয়াকে আপোনাৰ লাডু কৰি তো এনেকে আজি বনাইছে মই এটা শৰ্টস বনাইছো তাতে অলপ দেখাইছো সো হে কাৰণে সো আজি ভিডিওটোত মই ভাবিছো আপোনালোকক আমাৰ ওপৰৰ ঘৰৰ টুৰ এটা কৰাও বুলি সো আমাৰ ওপৰৰ ঘৰটো বনাই অলমোস্ট হৈছে অলপ কাম আছে তো মই ভাবিলো আজি আপোনালোকক আমাৰ ওপৰৰ ঘৰৰ টুৰ এটা কৰাই দিও বুলি তো বলক ভিডিওটো ষ্টাৰ্ট কৰো এইটো হল এন্ট্রেন্স আৰু এইটো আমাৰ জনিৰ ডগিটো ঘৰ ইয়াতে হি থাকিব ইয়াতে এখন গেট দি দিব লাগিব তাৰ কাৰণে তো এতিয়া আন্ডাৰ কনস্ট্ৰাকশন চলি আছে এয়া इटू यारे ऊपर छतर जोआ रास्ताटू आरो एइटू हल आमार घर अलमोस्ट तलरटू निसिनाए बाट एखन बारान्दाटू अकमान डांगर होइसे दुटा एटा रूम एक्सट्रा होइसे এইটো হলটো আমাৰ পুরা सीधा के दिघल के है हलটো या बेसिन इपिने विंडो और এইটো হল किचन এটো किचन किचन तो तलत के अकमान डांगर होइसे नामघৰৰ एरियाটো किचনৰ পিনে সুমুৱা হৈছে একানে किचनটো অলপমান ডাঙৰ হৈছে এটো किचनটো আৰু ইপিনে এটা এনে স্টোৰ ৰুম টাইপৰ ইপিনে এনেকে এটা ডাঙৰ কে উইন্ডো দি দিছে আৰু ইটো আমাৰ মাহীহঁতৰ ঘৰ উইন্ডোখন खुलाई আছে ইয়াতে আমি নি ইউটিলিটি বস্তু থব পাৰিম এটো এটো হল আমাৰ কিচেনৰ পাৰ্টটো তাৰ পিছত এটো হল মাৰ রুমটো আৰু এটো মাৰ বাথৰুম তাৰ পিছত আহিলো এটো কৰিডৰটো এটো অলমোস্ট একে তলটো এনেকে কৰিডৰ আছে আৰু এটো আমাৰ বাথৰুমটো অকমান তলত কে ঘৰবোৰ বাথৰুমবোৰ ডাঙৰ হৈছে আৰু এইটো আমাৰ গেষ্ট ৰুমটো এইটো আমাৰ গেষ্ট ৰুম আৰু এইটো আমাৰ ৰুম এতিয়া বৰ্তমান আমাক যোনবিলাক বস্তু নালাগে তলত
সেইবিলাক ওপৰতে থৈ দিয়া হৈছে আৰু এইটো হ'ল আমাৰ ৰুমটো আৰু ইপিনে বাহিৰত ওলাই যাব পাৰি ইপিনে ইপিনে ইয়া বাহিৰত ওলাই যাব পাৰি এখন বাৰান্দা আৰু এইটো হ'ল আমাৰ নামঘৰটো এইটো নামঘৰটো এনেকৈ বনাই দিছে ইয়াতে বাহিৰতে এইটো আৰু এইপিনে মই তলাটো খুলি আপোনালোকক দেখাই আছোঁ কি আছে জনি নাহিবি তাৰপিছত এইটো হ'ল এটা সৰুকে আৰু এটা ৰুম আছে ইয়াতে এইটো এটা ৰুম আছে এইটো ষ্ট'ৰ ৰুম কৰিব পাৰি আৰু আপোনালোকক দেখাই আছোঁ এইটো ফেভৰেট পাৰ্ট মানে এইটো লম্বাকৈ এটা কৰিডৰ আছে ইপিনে বেলকনি টাইপ এইয়া ইয়াতে কাপোৰ মেলিব ভাল হ'ব আৰু এনে ভিউটো ল'ব পাৰি ইপিনে এই প্লটটো খালী প্লটটো আমাৰ ডাঙৰ মামীৰ হয় ডাঙৰ মামী বনালে ভাল লাগিব তেতিয়া ইয়াতে তো এইটো ফেভৰেট পাৰ্ট উইণ্টাৰত ইয়াতে বহি ভাল লাগিব চ' এইটো জনি তো এইটোৱে আমাৰ ওপৰৰ ঘৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো এনে হ'ল আমাৰ জিয়া আৰু এনেকৈ আপোনালোকক আজি আমাৰ ওপৰৰ ঘৰটো দেখালোঁ কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি আৰু এই ফ্ৰকটো মই জিয়াক দেখাইছোঁ মানে এই ফ্ৰকটো তাইক পুপুলি বাই চিলাই দিছে ইমান ধুনীয়া হৈছে মোৰ ফেভৰেট ফ্ৰক হয় আৰু তাইক পিন্ধিলেও ভাল লাগে ইমান ধুনীয়াকৈ চিলাই দিছে তো পুপুলি বাক এবাৰ থেংক ইউ ভিডিঅ'টো ফালৰ পৰা চেনেলটো ফালৰ পৰা আৰু ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰোঁ চ' ভাল লাগিল যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম আন এইটো ভিডিঅ'ত এতিয়াৰ কাৰণে বাই তেতিয়া ধুন বাই তেতিয়া বাই